নমস্কাৰ জনাইছোঁ আটাইকে। প্ৰজ্ঞালৈ স্বাগতম। এটা নতুন বিষয়, নতুন খণ্ড। আজি আৰম্ভ কৰিছোঁ এখন চলচ্চিত্ৰৰ কথাৰে। এই চলচ্চিত্ৰখন মুক্তি পাইছিল 1945 চনত। পৰিচালনা বিমল ৰয়, বিখ্যাত চলচ্চিত্ৰ পৰিচালক। চলচ্চিত্ৰখনৰ নাম আছিল হামৰাহি। আৰু ইয়াৰ যিটো বাংলা সংস্কৰণ, এই বাংলা সংস্কৰণ মুক্তি পাইছিল 1946 চনত। সেইখনৰ নাম আছিল উদয়ৰ পথে। আমি বাৰু আজি এখন চলচ্চিত্ৰৰ বিষয়ে কিয় আৰম্ভণি কৰিলোঁ? আচলতে চলচ্চিত্ৰৰ ইতিহাসত কিবা এটা কাৰণত এই চলচ্চিত্ৰখনৰ এটা বিশেষত্ব আছে। সেয়া হৈছে এটা গান। এই চলচ্চিত্ৰ দুখনত এটা গান সন্নিৱিষ্ট হৈছিল, কিন্তু এটা বিশেষ কাৰণত এই গানটো স্বাধীনতাৰ পিছত ছবিখনৰ পৰা বাদ দিয়া হয়, ছবি দুখনৰ পৰা বাদ দিয়া হয়। অনুমান কৰিব পাৰিছেনে গানটো কি আছিল? আচলতে এটা কবিতা। এই কবিতাটো গান আছিল, আৰু সেইটো আমাৰ দেশত সংবিধান সভাই 1950 চনৰ 24 জানুৱাৰীত গৃহীত কৰিছিল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৰূপে। আৰু সেইটোৱে হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচিত জন গণ মন। হয়, হামৰাহি উদয়ৰ পথেত সন্নিৱিষ্ট আছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ গান জন গণ মন। সংগীত পৰিচালনা কৰিছিল ৰায়চান্দ বৰালে। কিন্তু 1950 চনৰ 24 জানুৱাৰীত যেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৰূপে গৃহীত কৰা হ'ল, তাৰ পিছত চলচ্চিত্ৰ দুখনৰ পৰা গান দুটা বাদ দিয়া হ'ল। ৰাষ্ট্ৰীয় সংগীত ৰূপে স্বীকৃতি পোৱাৰ পূৰ্বে জন গণ মন প্ৰথম প্ৰকাশ পাইছিল ভাৰত ভাগ্য বিধাতা নামেৰে এটা কবিতা ৰূপে ব্ৰাহ্ম সমাজৰ মুখপত্ৰ তত্ত্ববোধিনী পত্ৰিকাত। আৰু সেই সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল তত্ত্ববোধিনী পত্ৰিকাৰ সম্পাদক। আমি ৰাষ্ট্ৰীয় সংগীতৰ বিষয়ে এইখিনি কথা জনালো। ঠিক তেনেদৰে আমাৰ দেশৰ ৰাষ্ট্ৰীয় গীত বুলি ক'লে আমি জানো বন্দে মাতৰম। আৰু বন্দে মাতৰম লিখিছিল বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে। আনন্দমঠ নামৰ তেখেতৰ বিখ্যাত উপন্যাসখনত সন্নিৱিষ্ট আছিল এই গীতটো। আৰু 1950 চনৰ 24 জানুৱাৰী তাৰিখে বন্দে মাতৰম আমাৰ দেশৰ ৰাষ্ট্ৰীয় গীত, নেশ্যনেল ছং ৰূপে গৃহীত কৰা হয়। ঠিক তেনেদৰে আমাৰ যিখন ৰাষ্ট্ৰীয় পতাকা, এই ৰাষ্ট্ৰীয় পতাকাখনৰ ডিজাইন আৰ্হি প্ৰস্তুত কৰিছিল অন্ধ্ৰপ্ৰদেশৰ এগৰাকী স্বাধীনতা সংগ্ৰামী। তেখেতৰ নাম হৈছে পিংগলি ভেংকাইয়া। 1947 চনৰ 22 জুলাই, অৰ্থাৎ ভাৰতে স্বাধীনতা লাভৰ 20 দিন পূৰ্বে সেই পতাকাখনক গৃহীত কৰা হৈছিল ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা ৰূপে। আৰু পিংগলি ভেংকাইয়াই যিটো ডিজাইন কৰিছিল, সেই ডিজাইনটোকে আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকা ৰূপে এতিয়াও ব্যৱহাৰ কৰি থকা হৈছে। ঠিক তেনেদৰে আমাৰ দেশৰ যি ৰাষ্ট্ৰীয় মূল মন্ত্ৰ, ৰাষ্ট্ৰীয় মটো, নেশ্যনেল মটো, সেইটো হৈছে সত্যমেৱ জয়তে। 1950 চনৰ 26 জানুৱাৰী তাৰিখে এইটো গৃহীত কৰা হৈছিল। আৰু সত্যমেৱ জয়তে এই শাৰী কথা লোৱা হৈছে মুণ্ডক উপনিষদৰ পৰা। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আমি ভাৰতৰ বিষয়ে আজি কথা আলোচনা কৰিলোঁ। পৰৱৰ্তী খণ্ডত আৰু নতুন বিষয় লৈ আমি আপোনালোকৰ মাজলৈ আহি আছোঁ। তেতিয়ালৈ দীপাংকৰ কৌশিকক বিদায় দিয়ক। ধন্যবাদ।